এলিয়ন আহিছে তাকো অসমত কেতিয়া ভিডিঅ'টো সম্পূৰ্ণ চাওক বন্ধুসকল ভয় নাখাব 1942 চনৰ ইংলেণ্ডৰ এজন সেনাপতিয়ে অসমৰ আকাশত এলিয়ন দেখিছিল সেই সময়ত অসম অৰুণাচল প্ৰদেশৰ ঘন হাবিত এই যানখন অৱতৰণ কৰিছিল বুলি তেওঁ মত পোষণ কৰে কিন্তু তেওঁৰ এই কথা কোনো বিশ্বাস নকৰা নাছিল কিয়নো তেওঁ সম্পূৰ্ণ তথ্য সেই সময়ত দিব পৰা নাছিল বন্ধুসকল এইটো সত্য যে আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডত এলিয়ন নামৰ জীৱ আছে হয়তো সেইবোৰ আমাৰ দৰে হ'বও পাৰে নহ'বও পাৰে বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে পৰীক্ষা কৰা মহান বিজ্ঞানী ষ্টিফেন হকিঙৰ এই মন্তব্য যে আমাৰ পৃথিৱীৰ পৰা বহু আলোক মাইল দূৰত্বত পৃথিৱীৰ দৰে কোনো গ্ৰহ আছে যাত হয়তো মানুহৰ দৰে বসতিস্থল কোনো জীৱ থাকিব পাৰে চীনৰ বিজ্ঞানীসকলৰ হকিঙৰ যিসকল বিজ্ঞানী আছে তেওঁলোকৰ 2011 চনৰ ৰিচাৰ্চৰ পৰা পোৱা গৈছিল যে আমাৰ পৃথিৱীৰ পৰা কিছু আঁতৰত কিছু কোটি কিলোমিটাৰ আঁতৰত কিছুমান অত্যাধুনিক যানে অৱতৰণ কৰে কিন্তু এই যানবোৰ আমাৰ মানুহৰ সৃষ্টি যানতকৈ সম্পূৰ্ণ পৃথক বন্ধুসকল আমেৰিকাৰ স্পেচ চেণ্টাৰ নাছাত বৰ্তমান এনেকুৱা যানৰ বিষয়ে গৱেষণা কৰি আছে যাতে বৰ্তমান মানৱে এনেকুৱা যান অৱতৰণ কৰিব পাৰে বা এনেকুৱা যানৰ সৃষ্টি কৰিব পাৰে কিন্তু আজিলৈ এলিয়নৰ বিষয়ে বহু পৰীক্ষা কৰা হ'ল কিন্তু এলিয়নৰ থকা সন্ধান সম্পূৰ্ণভাৱে পোৱা নাই